এইখিনি কি কৰিম আমি এইখিনি লগত মাৰি দিয়াটো কওক ক'ত আছে ইয়াৰ ফোনখন বনাইলে আৰু খানা নিলে নে হেৰি নহয় স্পীকাৰকেইটা উলিয়াই এই ইয়াৰ ফোনখন দিওঁ অলপ মাজত মানে এইখন এনে দিবি এই মানুহকেইটা ভিতৰত নহয় হাবা ধুই গাই আছে বিধৱা চাই কম বিধৱা নহয় বিধৱাও আছে এই কি নাটক বুলি আছে এইবিলাক চাম এতিয়া পাবলগীয়া হয় ন এই ইয়াত পাম তই এখন চেকা চেকা কৰি গোটেইখিনি দিবই বুজানো কোনে নিজে আপুনি পাৰিলে লৈ যাব নেকি কি কয় এইবোৰ মানুহ বহুত কুচিয়া মনটো বস্তুটো বৃদ্ধখিনিতো সেনেকৈ লিখি ল'ব বিধৱা চিধৱাখিনি আছে বিধৱাকে আছে লিখা আছে মই দিবলৈ কৈছো আপুনি মোক সদায় আকৌ লগতে দিম বুলি ওচৰত থৈ দিয়া আপুনি আকৌ মোক মই কাইলৈ লিখিম দেই কাইলৈ লিখি দিম এই আপুনি বেয়া ন সেইটো আহিছে পেন এই উঠক নহয় একেবাৰে কি কয় ইয়াত এইটো হ'ল কি কথাটো আপুনি আপোনাক মই কালি কথাটো কৈছিলোঁ মাৰি দিয়ে নি মাৰি দিয়ে নি মাৰিবলৈ নাই একেবাৰে মই আপোনাক কম বাৰু নোলায় চেপিলে ৰস নোলায় ন পকেটৰ এই হেৰি 4-5 আপোনাক মই নাই মেনেজ কৰিবলৈ কৈছিলোঁ আপুনি নোৱাৰিলে নোৱাৰিলে মানে মই কালি লগ পাই ক'লোঁ ক'লে কথাটো তাকে কোনটা কিন্তু অপশ্যন আছে ই চাব ল'ব লাগিব হিন্দী পৰা পইণ্ট মিলাব লাগিব পইণ্ট দিয়া মানুহ আছে মানে আছে কোনোবা পইণ্ট দিব লাগিব চিন্তা আজি 27 তাৰিখ কিন্তু এইটো ক'ব লাগিব তাত ইয়াত কম আৰু দুটা লগ লাগিব আমাৰ দুটা আকৌ 3টা কি ক'লো সেইখিনি খালি ইণ্ডিঅ' কৰিব 3টা পাৰি মানে অপশ্যন আছে কৰি আছো হাত দেখিছেনে মানুহে পাওঁ বুলিবলৈ কালি কি হ'ল মোৰ 12টা বজালৈকে ৰাতি মোৰতো নিজৰখিনি দেউতাহঁতে ৰেলি লৈ আছে চচু বাৰী এনেকুৱা আছিলে তুলি তুলি বৰষুণ দি দিলে হেৰি নহয় তই আমাক সহায় কি হয় আমি পাতিম মানে এতিয়া নাপাতো মানে আমি চলুচনটো উলিয়ালো পইচাটো দিম আৰু কিবা এটা আমি বুলি আমি খোজ কৰিলোঁ দিয়াম নহয় জানো 4-5 তাৰিখ বাটত দিম মানে পইচা 2000 টকা এজনক কাইলৈ পইচাটো দি দিব লাগিব কাইলৈ পইচা যেতিয়া আজি দিলোঁ তেতিয়া কাইলৈ পইচা তেতিয়া হেৰি কৰিলোঁ 3000 টকা এটা দিলে 2000 টকা এজনতে 1000 টকাটো এই আমাৰ এই বান্ধৱতাক দি দিম হেৰি আমাৰ হেৰি চকীটা 1000 টকা এটা দি দিবি 3000 টকা এটা দি দিবি ক'বলগীয়া কথা এটা আছে কথা এটা মানে দীঘল নকৰোঁ ছুটি কৰিম অঁ কাৰণ মিস্ত্ৰী এটাই কৈ থৈ গৈছিলে আৰু এই তাৰ 2টা সন্মুখত আছে এতিয়া মই ভাবিছিলোঁ যেতিয়া কৃষ্ণই শান্তিদূতৰ বাঁহীটো লৈ গৈ নুবুজিলে তেতিয়াহ'লে সুদৰ্শন চক্ৰ আহিছিলে আৰু মোৰ এতিয়া আগন্তুক সময়টো পইচা নাই মোৰ দৰ্শন
হয়তো মোৰ দৰ্শনে মোক অস্ত্ৰ ধৰিবলৈ কৰিছে। আৰু AGP মজিয়াত ৱাৰ ৰুম এটা আছে, তাত হ'লেও খুব 3 দিনৰ ভিতৰত মোৰ পইচা মুখ্য নহয়, কিন্তু ইয়াত যদি ৱাৰ কৰিবলগীয়া হয় এই ৱাৰো হ'লেও অস্ত্ৰ লৈ মই তেওঁলোককো আহিবলৈ কৈছোঁ। অন্যথা BDO তেওঁ হ'লেও মজিয়াত, তেওঁ আদালতৰ মজিয়াত প্ৰেচিডেণ্ট ছেক্ৰেটেৰী মোক তেওঁ আদালত বন্দী কৰিব পাৰিব লাগিব। অন্যথা মোৰ বেনাৰখন নি থৈছে পুলিচে, এইখন বডি হেৰি সৌজন্যত মোৰ মুণ্ড ছেদন, দৰ্শন ছেদন হৈছে। আৰু এতিয়া মই লিখি দিছোঁ যোৱা হেৰি ধৰ্মনিৰপেক্ষ মহোদয় আৰু চুতীয়া মহোদয়, ইয়াত যদি মই ভুল হয় মই তাত প্ৰশাসনিক মেজিষ্ট্ৰেটৰ ওচৰত আপোনালোকে বন্দী কৰক। অন্যথা মই ৱাৰ ৰুমৰ প্ৰত্যাহ্বানত মই অস্ত্ৰ ল'বলৈ অস্ত্ৰ আহ্বান মই স্বীকাৰ কৰিলোঁ। হয়, মই থাকোঁ নাথাকোঁ, মোৰ দৰ্শন থাকে নাথাকে পিছৰ কথা, কিন্তু দৰ্শনটো যেতিয়া মোৰ মুণ্ড ছেদন হৈছে তেতিয়াহ'লে চলুচন কথা নাই। চলুচনটো মেজিষ্ট্ৰেটে BDO বুলি এজন আহি গৈছিলে, তেওঁ কৈছিলে কি মই ভিক্ষা মাগিছোঁ নেকি? মই ভিক্ষা মগা নাই, মই অধিকাৰ খুজিছোঁ। অধিকাৰ যদি ধৰ্মনিৰপেক্ষ মহোদয়সকলে, চুতীয়া মহোদয়সকলে মোক বন্দী কৰক ৱাৰ ৰুমত। অন্যথা প্ৰশাসনিক মেজিষ্ট্ৰেট BDO তেওঁ আদালতৰ মোক বন্দী কৰক। এই সুবিধাটো যদি নিদিয়ে 3 দিনৰ ভিতৰত, তেতিয়াহ'লে মই লগ কৰিছোঁ 3 দিনৰ ভিতৰত, আৰু ইয়াত সোমালে মই অস্ত্ৰই জবাব দিম বুলি মই মোক বক্তব্য ক'লোঁ। আৰু মই আহিছোঁ, মোৰ কথা নাই ইমানখিনি।